নমস্কাৰ সবকে মিঠুজ ব্লগৰ অন্য এটি এপিসোডলৈ আপোনালোকক স্বাগতম জনালো মিঠুজ ব্লগ বুলি অকল আগতে মোক চিনি পোৱা মোৰ চেনেল চোৱা মানুহখিনিহে জানিব যেটো মিঠুজ ব্লগ আজিৰ পৰা এইটোৰ নাম মালৈ চিঠি নামটো দেখি গম পাইছে আৰু আসলতে কিছু আবেগিক হৈ নামটো ৰাখিলো মোৰ মা খেৰুৱা আজি 12 বছৰ হ'ল এই 12 বছৰ কালে মানে মনত এটা খালি ঠাই আছিল যেটো কোনোৱে পুৰা কৰিব পৰা নাই মাৰ লগত যে এটা কথা পাতিবৰ ইচ্ছা দিনটোত কি হ'ল জীৱনত কি হ'ল পৃথিৱীখনত কি হ'ল এন্ড্ৰইড মোবাইল উলাই গ'ল মই বিয়া পাতিলো লৰা হ'ল বহুত কিবা কিবি কিন্তু একোৱে মাৰ লগত শেয়াৰ কৰিব নোৱাৰিলো সেই কাৰণে ভাবিছো চেনেলটোৰ মাধ্যমেৰে মাৰ লগত কথা পাতো আসলতে চেনেলটো মাক ডেডিকেট কৰিয়ে নামটো দিলো এনেকুৱা নহয় যে আপোনালোকৰ লগত কথা পাতিবলে নহয় আপোনালোকৰ লগতে কথা পাতিবলে খালি চেনেলটোৰ জৰিয়তে এবাৰ মাক মনত কৰিলো আৰু মাক জীৱনটোৰ লগত এন্টুৱাইন কৰি ৰাখিব খুজিছো বান্ধি ৰাখিব খুজিছো কি হৈ আছে সব যেন মানে জনাব পাৰো ডেইলি ফোন কৰি নহলেও কাৰণ ফোন কৰিলে হেফালৰ পৰা কোনবাই ৰিসিভটো কৰিব লাগিব ৰিসিভটো মাই নকৰে সেই কাৰণে চিঠি লিখিম মালৈ চিঠি মইতো মোৰ ইচ্ছামতে লিখি থাকিবই পাৰো হেফালৰ পৰা মায়ে জবাব দিয়ে নিদিয়ে কেতিয়া দিয়ে কি হ'ল জনাবই পাৰো আপোনালোকৰ লগত মোৰ জীৱনৰ এটা বিশেষ বস্তু আৰু মোৰ বিশেষ এটা ফিলিং আপোনালোকৰ লগত শেয়াৰ কৰিলো আশা কৰিলো আপোনালোকে বুজিব আৰু আকোৱালি ল'ব মোক আৰু মোৰ চেনেলটোক আৰু মোৰ জীৱনৰ এই যাত্ৰাত বিশেষকে মোৰ লৰাৰ জীৱনৰ এই যাত্ৰা তাৰ সৰু সৰু মুহূৰ্তবোৰ ক্যাপচাৰ কৰি ৰাখিব কাৰণে মই এই চেনেলটো খুলিছিলো আশা কৰিছো আপোনালোকে এই কন্টেন্ট মানে কি আৰু এটো মোৰ আসল জীৱন আশা কৰিছো মোৰ ডেইলি লাইফটো চাই আপোনালোকে বৰ নহয় মোৰ লগত থাকিব মোক প্ৰেৰণা দি থাকিব এনেকি যেন ভিডিঅ'বোৰ লাইক কৰে তাত কমেন্ট কৰিব কথা পাতিব এই কলু যে মাৰ লগত কথা পাতিব ইমান মন যায় আপোনালোকৰ লগতো কথা পাতিব মন যায় কোনে চাইছে কৰপৰা চাইছে আপোনালোকৰ বিষয়ে জনাব মোৰ বিষয়ে সুধিলে সুধিব আহক একেলগে জীৱন যাত্ৰাত আগুৱাই যাও অকমান লেকচাৰ দিলো আৰু এইটো ভ্লগ আসলতে ইয়াতে শেষ কৰো ইয়াৰে শেষ কৰো মানে মোৰ কথা ইয়াতে শেষ কৰো সৰুসাই এটা ফুটেজ এটা ক্লিপ এড কৰিছো চাই থাকিব আৰু আগলৈ মোৰ চেনেলটোৰ লগত জড়িত হৈ থাকিবলে প্লিজ সাবস্ক্ৰাইব কৰিব লাইক কমেন্ট শেয়াৰ কৰিব নাপাহৰিব গুড নাইট এইটো ভিডিও যোৱা কালিৰে হাজবেণ্ড অফিচৰ পৰা আহাৰ পিছত ঘৰৰ ওচৰতে এখন চাটৰ দোকানত চাট খাবলৈ গৈছিলো তেও আৰু মই দুইটাই চাট খাই ভাল পাও আৰু মামানক লগত লৈ গৈছো যেতিয়া হিউ কিবা কিবি খাব খোজে সেই কাৰণে তাক তো আৰু চাট খোৱাব নোৱাৰি এই বুলি তালে এক প্লেট ইডলি লৈছিলো হি তাকে ইডলি খাই আছে হেয়া মই খুৱাই দি আছিলো আৰু আপোনালোকে দেখিছে এই গেটআপটো বেলেগ তে আজি মই ইমান হাজি কাছি কিহৰ কোড গলো আসলতে এই কাপোৰজোৰ দিছে হাহুমাই বাৰ্থডেত মা থ্যাংক ইউ আৰু কাপোৰজোৰ পিন্ধি মই গৈছিলো ওচৰৰ ঘৰত তেও মানে বৌগৰাকী বিহাৰৰ হয়তো মোক সদায় মাতি থাকে মই ক সময় নাপাও যোৱাকালি মোক ধৰি কেনে বিৰাট লাজ দিলে নৈনিতালৰ পৰা ঘূৰি আহিলা মোৰ ঘৰ আহিবলে নহল তাহাক কৈছে মাৰক লৈ আহিবি গধূলি বোলে ধেমালিয়ে কৈছে বাৰু তথাপি মইও আৰু লাজ পাই মানে ফাইনেলি গলো গতিকে আজি মায়ে দিয়া কাপোৰজোৰ মানে হাহুমাই দিয়া কাপোৰজোৰৰ শুভাৰম্ভণি দিলো মা কেনেকুৱা লাগিছে কবা হা দুইটা মা মোৰ হাহুমা মোৰ মা দুইটাই যেন মোক জনাই কেনেকুৱা লাগিছে আপোনালোকেও নিশ্চয় কমেন্ট কৰি জনাব কেনেকুৱা লাগিছে অকমান ভিডিও কৰি দেখাই দিলো কাৰণ কাপোৰজোৰৰ গলৰ ডিজাইনটো মোৰ বিৰাটেই পছন্দ হৈছে এই কাৰণে অকমান ভিডিও কৰি দেখালো আৰু কানফুলিজোৰ এবাৰ ভাইটিয়ে গিফট দিছিলে দেখিছা মা সানি কিমান ডাঙৰ হৈ গল ভিডিওটোতে ইয়াতে সামৰিলো আকৌ লগ পাম বাই